ব্যক্তিগত যদি কোনোবাই মেডিকেল পাছ কৰি ক্লিনিক খুলিব খোজে, ডেণ্টেল পাছ কৰি ডেণ্টেল ক্লিনিক খুলিব খোজে, এগ্ৰিকালচাৰ পাছ কৰি কৃষিৰ কাম কৰিব খোজে, ভেটেনাৰী পাছ কৰি নিজৰ ব্যৱসায় কৰিব খোজে, তেনেহ'লে তেনে কোম্পানীক আমি বা তেনে ব্যক্তিক আমি 5 লাখ টকা দিওঁ, 2.5 লাখ প্ৰথম ইনষ্টলমেণ্ট আৰু বাকী 2.5 লাখ দ্বিতীয় আত্মনিৰ্ভৰ যি আঁচনি আপোনাৰ, সেই আঁচনিৰ জৰিয়তে আপুনি লক্ষ্য লৈছে যে অসমীয়াৰ হাতত বজাৰ আৰু অসমৰ অৰ্থনীতিটো থাকিব, কাৰণ অচিনাকি মানুহে দখল কৰিছে। মই ইতিমধ্যে সেই বিষয়ে আপোনালোকক ক'লোৱেই যে আমাৰ অসমীয়া ল'ৰা ছোৱালী ব্যৱসায় আৰু উদ্যোগ এই দুইটাৰ পৰা প্ৰায়ে আঁতৰি আহিছিল আৰু প্ৰথম ইনভেষ্ট কৰাৰ পুঁজিটো নথকাৰ কাৰণেও বহুত ল'ৰাই কাম কৰিব পৰা নাছিল। সেইকাৰণে আমি অসমীয়া ল'ৰা ছোৱালীয়ে যাতে ব্যৱসায় কৰিব পাৰে, বেংকৰ পৰা লোন ল'ব পাৰে, ইনিচিয়েল যিটো পুঁজি লাগে সেইটো আমি আগবঢ়াইছোঁ। এই আঁচনিখনৰ আৰু এটা সুবিধা হ'ল যে বেংকবিলাকৰ লগত আমাৰ এগ্ৰিমেণ্ট কৰা আছে, যিবিলাক ল'ৰা ছোৱালীয়ে ভাল ব্যৱসায় কৰিব তেওঁলোকক বেংকেও আগলৈকে গৈ লোন দিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰায় 7,000 হিতাধিকাৰী দৰং জিলা, শোণিতপুৰ জিলা আৰু বিশ্বনাথ চাৰিআলিত আজি আমি তেওঁলোকক প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। এই আঁচনিৰ অধীনত এগৰাকী যুৱক যুৱতীয়ে 2 লাখ টকালৈকে চৰকাৰৰ পৰা পায়। 1 লাখ টকা উভতাই দিব নালাগে, 1 লাখ টকা 5 বছৰৰ ভিতৰত উভতাই দিব লাগে, তাকো উইদাউট ইণ্টাৰেষ্ট, সুদ নিদিয়াকৈ। এই বছৰ আমি অসমত 75,000 ল'ৰা ছোৱালীক এই আঁচনি দিছোঁ। যোৱাবাৰ 25,000 দিছিলোঁ আৰু প্ৰায় আমাৰ বিতৰণ হৈ গ'ল। যোৱাকালি মই বৰাক উপত্যকাত বিতৰণ কৰিম, তাৰপিছত যোৰহাট আৰু লখিমপুৰ এই 3খন জিলাত বিতৰণ কৰিলে আমাৰ আঁচনিটো সম্পূৰ্ণ।